ৰাতিপুৱা খোজকাঢ়িব গ'লে আপোনালোকে বহুত বস্তু ফ্ৰীতে পাব পাৰে, যিবোৰ বস্তু বহুত টকা দিও কিনিব নোৱাৰি। পিছে কি বস্তুনো ফ্ৰীতে পাব দেখুৱাব বোলকচোন। এয়া হৈছে কাঞ্চন ফুল, আৰু কাঞ্চন ফুলৰ সুগন্ধটো আপোনালোকে ৰাতিপুৱা যিভাগে পাব, গাড়ী মটৰ ওলোৱাৰ পিছত কিন্তু সেই গোন্ধটো বিচাৰি নাপায়। আৰু অকণ দূৰ যোৱাৰ পিছত দেখিছিলোঁ যে শেৱালি ফুল পৰি আছে, আৰু শেৱালি ফুল পৰি থকা দেখিলে বাৰু ইয়াক বুটলি নোলোৱাকৈ থাকিব পাৰিনে? সেইকাৰণে ইয়াৰ গোন্ধটো লোৱাৰ উদ্দেশ্যে কেইটামান শেৱালি ফুলো বুটলি লালোঁ। আৰু অকণ দূৰ যোৱাৰ পিছত দেখিছিলোঁ যে বটগছৰ গুটিবোৰ পৰি আছে, সেইকাৰণে বটগছৰো দুটামান গুটি বুটলি লালোঁ। আৰু ঘৰ পোৱাৰ সময়তে পালোঁ এপাত চৰাইৰ পাখি, আৰু চৰাইৰ পাখি পাত কাণ খোজোৱাৰ উদ্দেশ্যেহে বুটলি লৈছোঁ দিয়ক। আৰু সকলো বুটলি সামৰি পালোহি ঘৰ। পিছে আপোনালোকে সোনকালে সাৰ পায়নে কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ কমেণ্টবোৰে মোক বহুত উৎসাহ দিয়ে, সেইকাৰণে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তাৰপাছত কৰিলোঁ অকণমান এক্সাৰচাইজ, যিহেতু আজি ৰবিবাৰ, আৰু ৰবিবাৰে পঢ়াৰ পৰা অকণমান মই বিৰত থাকোঁ। এনেও বেছি নপঢ়োঁ, কিন্তু ৰবিবাৰে সম্পূৰ্ণ মই পঢ়াৰ পৰা বিৰত থাকোঁ। অকণমান বডিকো ৰেষ্ট লাগে আৰু মাইণ্ডটোও ৰেষ্ট লাগে, সেইকাৰণে আজিৰ ভিডিঅ'টো আছিল ইমানেই। সোনকালে লগ পাম।